দোকানখন ইয়াতে দিছো। আগতে মানে মই এইখিনি জেগাত দিয়া নাছিলো, বেলেগ ফালেহে দি আছিলো। আজি ওচৰতে দিওঁ বোলো, আৰু অলপমান মোৰ গাটোও বেয়া লাগি আছে, সেইকাৰণে ভাবিলো ওচৰতে বুকে দোকানখন দিওঁ, ওচৰতে হ'ব। চিঞৰ অলপমান মাত দিওঁ পাই, তেতিয়াহে আহিব মানুহ। ফুল লৈ লোৱাহি। মই বহুত ধৰণৰ ভেৰাইটিজ ফুল লৈ আহিছো। গোলাপ, তগৰ, নাহৰ, জবাব চব ফুলে আছে মোৰ এই বুকে দোকানখনত। আপোনালোকে চব ফুলে পাব, লটাছ পাব, চব পাব। আৰু আপোনালোকে আপোনালোকৰ প্ৰিয়জনক ফুল দিব পাৰিব, বুকে দিব পাৰিব। আৰু যদি কাৰোবাৰ বাৰ্থডে আছে তেতিয়াও গিফ্ট কৰিব পাৰিব। আপোনালোকৰ মন পচন্দৰ ফুলৰ মই বুকে লৈ আহিছো। ফুল লৈ লওঁকি, ফুল লৈ লওঁকি। আজি মই সোনকালে বুকে দোকানখন বন্ধ কৰি পেলাই লৈ পেলাই গুচি যাব লাগিব, কাৰণ ঘৰত আজি সোনকালে যাম। আৰু গাটো অকমান বেয়া লাগি আছে যে, সেইকাৰণে ভাবিছো ডক্টৰ তাৰ পৰা কিবা ঔষধ অলপো লৈ যাব লাগিব পাই খাবৰ কাৰণে। নহলে মই যদি অসুস্থ হৈ যাওঁ তেতিয়া মোৰ বুকে দোকানখন কোনে চলাব? তাকেহে সেয়াকে কৰিব লাগিব। এক্সকিউজ মি। অ' য়েছ। তোমাক সেইদিনাখন মই কলেজৰ ফ্ৰণ্টত দেখিছিলো। আজি তুমি ইয়াত আহিলা যে? তুমি ইয়াতো আহা নেকি? মানে তোমাৰ বিজনেছ কৰিবলৈ? কিয় লাগে আপোনাক? মই ফুল বিজনেছ কৰো। আৰু আপোনাৰ যদি ফুলৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে মোৰ দোকানৰ পৰা ফুল লৈ যাব পাৰিব। আৰু মই আপোনাক কিয় ক'ম? মই য'তেই নবহো, মই য'তেই মোৰ বিজনেছ আৰম্ভ নকৰো। আপুনি যদি ফুল নিব আহিছে তেতিয়াহ'লে ফুল লওক আৰু যাওক। মোৰ আপোনাৰ লগত কোনো কথা নাই। আপুনি কিহৰ কাৰণে আহিছে? ফুল নিব আহিছে যদি ফুল লৈ পেলাই যাব। মানে মই ফুলে নিব আহিছিলো। মানে মোৰ বুকে এটা পচন্দ হৈছিলে যে, সেই দূৰৰ পৰা চাইছিলো যে দেখা পালো মোৰ ফুলৰ বুকে এটা পচন্দ হৈছিল। মানে মই ভাবিলো বুকে এটা লৈ যাওঁ নেকি। আজি মোৰ লগৰ এজনৰ মানে বাৰ্থডে আছে, সেইকাৰণে বুকে এটা লৈ যাওঁ বুলি আহিলো। দিয়াচোন দিয়া, মোক সেই বুকেটো দিয়া। মোৰ মানে সেই বুকেটো ভাল লাগিছে। অ' হয় নেকি? ঠিক আছে দিয়ক। কোনটো বুকে আপোনাৰ পচন্দ হৈছে? বাচিলো দেই। তাই কেনেকে ঘপককৈ কৈ দিয়াৰ কাৰণে তাই মানে খং উঠি গ'লগৈ পাই। বাচিলো। বুকেটো লৈ পেলাই যাওঁ গৈ ইয়াৰ পৰা। আজিকালি ল'ৰা পাই ভালে কলো দম দিলো, নহলে কিবা সুধিলে হয় ঠিকনা নাই। অকলশৰীয়া ছোৱালী বুলি ভাবি জোকাবতো আহিব পাৰে, মই সেইকাৰণে দম দিলো। নহলে বাৰু মই আগতেও এই ল'ৰাজনক দেখিছো, তথাপিও বিশ্বাস কৰিব নোৱাৰি। অলপমান আকৌ মাত দিওঁ, কোনোবা আহে নেকি? ফুল লৈ লোৱাহি, ফুল লৈ লোৱাহি। লটাছ, গোলাপ, তগৰ, নাহৰ, জবাব, লিলি, ভেৰাইটিজ টাইপৰ ফুল পাব মোৰ দোকানত। ফুল লৈ লওঁকি, ফুল লৈ লওঁকি, ফুল লৈ লওঁকি। বাচিলো পাই। সেই ছোৱালীজনীক যে কথাষাৰ সুধোতে কেনেকুৱাকে কৰি উঠিছিলে, মোৰ ভয় লাগিছিলে। যদি চিঞৰি দিয়া হয় মইতো পাব্লিক ধুলাই পালো হয় পাই। বাচিলো। কিন্তু যিয়ে যি নহওক, ছোৱালীজনী কিন্তু মই বহুত দিনৰ পৰা চাই আছো। মোৰ কিন্তু পচন্দ হৈছে ছোৱালীজনী। কথাষাৰ কেনেকৈ কওঁ তাইক যে মই ভাল পাওঁ বুলি, তাই বা কিবা ভাবে। মই তাকে ভাবি আছো। এইকেইদিন মই এনেও সেইফালে যোৱাই নাছিলো। আজি ঘপককৈ যাওঁতে তাই দেখিছো বুকে দোকানখন আমাৰ এই চাইডে মানে খুলিছে। কালিলৈ আকৌ এপাক চাব যাব লাগিব। যদি সুবিধা পাওঁ তাইক মই মোৰ মনৰ কথাখিনি কৈ দিব লাগিব। আজিও আকৌ মই এইখিনি জেগাতে উলিয়াই ললো। এইখিনি জেগাত কালিও মই উলিয়াই লৈছিলো ফুলৰ বুকেখিনি বিক্ৰী কৰিবলৈ। আজিও উলিয়াই লৈছো। মানে অলপমান দূৰলৈ যাবলৈ মোৰ আজি এলাহো লাগিছে। এনেই মই কলেজৰ মুখত উলিয়াই লওঁ বুকেবোৰ, কিন্তু আজি মই ইয়াতে উলিয়াই লৈছো। ওচৰতো হ'ব ঘৰটো। মাত দিওঁ, কোনোবা আহে নেকি? ফুল লৈ লওঁকি, ফুল লৈ লওঁকি। নতুন নতুন ফুল লৈ আহিছো। গোলাপ, তগৰ, নাহৰ, কেতেকী, লটাছ, ভেৰাইটিজ, টুলিপ, ভেৰাইটিজ টাইপৰ ফুল আছে মোৰ এই বুকে দোকানখনত। আপোনালোকে আপোনালোকৰ পচন্দৰ ফুলবোৰ লৈ যাব পাৰিব। লৈ লওঁকি, ফুল লাগিব নেকি? ফুল লৈ লওঁকি, লৈ লওঁকি। ফুল ল'ব নেকি? আজি কিন্তু এজনো মানুহ অহা নাই, কিন্তু কালি কিন্তু ভাল বিক্ৰী হ'ল ফুলৰ বুকেবোৰ। আজি মানুহ এতিয়ালৈকে অহাই নাই। তথাপিও
ৰৈ লওঁ অলপ সময়, আহে নেকি কোনোবা। কোনোবা আহিছে, নতুন কাষ্টমাৰ দেখোন। কোনোবা আহিছে? এজন ল'ৰা আকৌ আহিলে যে, এইবাৰ কাৰ লৈ আহিছে যে, কি মানে কথাটো? হাই, কওকচোন বাৰু, আপোনাক আজি কি ধৰণৰ বুকে লাগিব? মানে মই তোমাৰ লগত আজি অলপমান কথা পাতিবলৈহে আহিছো। কি কথা পাতিব আহিছে? মানে মই ক'ব খুজিছো, মোৰ তোমাক বৰ ভাল লাগিছে, সেইকাৰণে মই তোমাক মোৰ প্ৰেমৰ প্ৰস্তাৱ দিব আহিছো, মানে প্ৰপ'জ কৰিছো। তোমাৰ যদি কোনো ভাল পোৱা নাই তেনেহলে মই তোমাক ভাল পাব বিচাৰো। কি কৈছা এইবোৰ তুমি? তুমি এনেকৈ কেনেকৈ ক'ব পাৰিলা? মইতো এজনী ফুল বিক্ৰী কৰা ছোৱালী, আৰু তুমি কেনেকৈ মোক ভাল পাব পাৰিলা? নাই, মই তোমাক সঁচাকে কৈছো, মোৰ বহুত ভাল লাগিছে তোমাক। আৰু মই সেইদিনাখনো কলেজত কাষদি গৈ থাকোতে তোমাক দেখিছো, আৰু মোৰ কলেজত কাম অলপ আছিলে, মই তেতিয়া গৈছিলো, তেতিয়াও মই তোমাক দেখিছো। মই তোমাক দেখিয়ে থাকো, মাজে মাজে মই যাওঁ তোমাৰ বুকেখনৰ কাষেদি, কিন্তু তোমাক কবলৈহে মই পাৰা নাছিলো। আজি ভাবিলো মই তোমাক মোৰ মনৰ কথাবোৰ কৈ দিওঁ বুলি, সেইকাৰণে মই তোমাৰ ওচৰত আহি পেলাই সকলোবোৰ কৈ দিছো। তুমি বাৰু মোক ভাল পোৱা? নাই, মই তোমাক ভাল পাব নোৱাৰো, আৰু মই এইবোৰৰ মাজত সোমাবও নিবিচাৰো, কাৰণ মই হৈছো এজনী বুকে বিক্ৰী কৰা ছোৱালী, আৰু তুমি হৈছা তোমাৰ আৰু মোৰ কোনো মিল নাই, সেইকাৰণে মই তোমাক ভাল পাব নোৱাৰো। আমিতো চিনাকিটো হ'ব পাৰো নহয়, চিনাকি হোৱাত কি আপত্তি আছে তোমাৰ? তোমাৰ ঘৰ ক'তনো? আচলতে মোৰো তোমাক ভালেই লাগে, কিন্তু তোমাৰ জানো ঘৰত মোক একচেপ্ট কৰিব? কাৰণ মই হৈছো বুকে বিক্ৰী কৰা ছোৱালী। তোমাৰ ঘৰত মোক একচেপ্ট কৰিবলৈ পাৰিব জানো? তুমি সেইবোৰ একো চিন্তাই কৰিব নালাগে, মই মোৰ মাক কম নহয়, মায়ে এনেও তোমাক একচেপ্ট কৰিব। তোমালোকৰ ঘৰত কোন কোন আছে? মা আৰু মই। আৰু তোমালোকৰ কোন কোন আছে? নাই, মোৰ মা দেউতা নাই, সৰুতে ঢুকালে, আৰু মই খুৰাহঁতৰ লগত আছিলো, কিন্তু খুৰাহঁতৰ লগৰ পৰাও মই আঁতৰি গুচি আহিলো। এতিয়া মই অকলে থাকো, বুকে বিক্ৰী কৰি পেলাই মই মোৰ লাইফটো চলি আছো। শুনি বৰ বেয়া লাগিল। ব'লা নহলে আজি আমাৰ ঘৰলৈ অলপ ফুৰাই লৈ আহো, আৰু আমাৰ মাকো চিনাকি কৰাই দিও তোমাৰ লগত। ঠিক আছে ব'লা, কিন্তু মই মোৰ দোকানখন ঘৰত থৈ আহিব লাগিব, তেতিয়াহে যাব পাৰিম তোমাৰ লগত। হাই ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব,